পুত্ৰী এজনী কস্তুৰী প্লিজ বেয়া নাপাব মই একো কৰিব নোৱাৰো আপুনি অলপ সুস্থ হৈছেনে মা বুলি মাতিছাহে অন্তৰৰ পৰা মা জ্ঞান কৰা জানো মোক ক্ষমা কৰি দিয়ক মা ভুল হৈ গ'ল মোৰ আচলতে মই ছোৱালীজনী বৰ অকৰা একো বুজি নাপাওঁ ইমান দিনে মালৈ মনত পৰিছে সেইদিনা তুমি পায়স বনাই আনি মোক খুৱাই দিছিলা যে তেতিয়া ভাবিছিলো মই মোৰ ছোৱালীজনীক পালো এক মুহূৰ্ততে কেনেকৈ পৰ কৰি দিলা আপুনি মোক নিজৰ ছোৱালী বুলি ভাবি মোক ক্ষমা কৰি দিয়ক দুদিনতে আপুনি যি মৰম দিছে সেই মৰম মই কেতিয়াও পাহৰিব নোৱাৰো মোৰ কথা বাদ দিয়া কিন্তু মোৰ ল'ৰাটো 3 সপ্তাহ সি হস্পিটেলত পৰি থাকিলে তুমি এবাৰ গৈছিলানে তাৰ ওচৰলৈ হস্পিটেলৰ পৰা সি উভতিহে আহিল ৰাতি ৰাতি তাৰ ৰুমৰ পৰা মই কন্দাৰ শব্দ পাওঁ মই বৰ কষ্ট পাওঁ খং উঠে কোন সেই কস্তুৰী যাৰ কাৰণে সি নিজক ইমান কষ্ট দিছে সি কি আৰু ছোৱালী নাপাব নেকি মই বুজি পাইছো মা মই আপোনাক কথা দিছো কোনেও আৰু মোৰ মন সলনি কৰিব নোৱাৰে আপোনাৰ নিচিনা মাকৰ সন্তানে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে মোক কথা দিয়াৰ আগতে নিজকে এবাৰ প্ৰশ্ন কৰি চোৱা তুমি তোমাৰ দেউতাৰ বিৰুদ্ধে গৈ বিক্ৰমৰ লগত সম্পৰ্ক ৰাখিব পাৰিবা জানো আৰু যদি নোৱাৰা এতিয়াই উভতি যোৱা সাধুস জীৱনত এটা ভুল কেতিয়াও নকৰিবি প্ৰেম নকৰিবি আচলতে প্ৰেমটো কৰা বস্তু নহয় হৈ যায় যেতিয়াই তোৰ জীৱনত প্ৰেমৰ ৰিংটনটো বাজিব সেই মুহূৰ্ততে কাটি পেলাবি ফোনটো কাটি দে এতিয়া চা তহঁতে এইজন বিক্ৰমক দেখিছ অনবৰতে বাঘৰ নিচিনা গৰজি থাকে কিন্তু এইজন বিক্ৰমৰ ভিতৰতো এজন কোমল হৃদয়ৰ বিক্ৰম আছে যিখন হৃদয়ে অনবৰতে কান্দি থাকে কিন্তু তহঁতে নেদেখ এছা মই অনবৰতে কস্তুৰীক য'তে ত'তে দেখো তাই মোৰ ফালে আহি আছে কিন্তু কস্তুৰী কিয় আহিব তাইতো তাইৰ আৰু মোৰ মাজত সম্পৰ্ক নাই বুলি গুচি গৈছিল
মোক ক্ষমা কৰি দিয়া বিক্ৰম। মেঘালীয়ে মোক মিছা কাহিনী শুনাইছিল আৰু দেউতায়ো কৈছিল তুমি ভাল ল'ৰা নহয় বুলি। আৰু সেইদিনা মই একেবাৰে গান্ধীবাদী হৈ গৈছো, কিন্তু অৰিজিনাল মাংসই বইলিতো লগাই লওঁ দে মই মূল মাজতে নাই আমি গোটেইকেইটা আকৌ কতুলি বুজিব পাৰিছো কিবা নিশ্চয় এনেকুৱা হ'ব লাগিব যাৰ বাবে তোমাৰ খং উঠিল। তুমি তোমাৰ খং কমাব নালাগে বিক্ৰম। তুমি যেনেকৈ আছা তেনেকৈ থাকা। মাত্ৰ মোক ক্ষমা কৰি দিয়া আৰু মোক এটা সুযোগ দিয়া। ক্ষমা কৰিবলৈ বেয়াটো পাব লাগিব। সিদিনা ময়ো মেঘালীক এচৰ দিছো। জীৱনত কেতিয়াও কাৰো ওপৰত হাত উঠাই পোৱা নাছিলো, কিন্তু নোৱাৰিলো। মেঘালীক তুমি চৰ মানে ক'ত লগ পালা? আমাৰ ঘৰলৈ আহিছিল সকলো সঁচা কথাবোৰ ক'বলৈ। নিশ্চয় প্ৰণৰ কাম হ'ব। মই তোমাৰ মাকো কৈছো, তোমাকো কওঁ দেউতা মান্তি নহয়ো মই তোমাৰ লগতেই থাকিম। প্ৰয়োজনত দেউতাৰ বিৰুদ্ধে গৈ হলেও তোমাৰ লগত সম্পৰ্ক ৰাখিম। হেল্ল' কি তই সঁচাই কৈছ? আৰে সঁচা কৈছ ন কস্তুৰী? হেল্ল' কি কবে পাৰ্টি? ঐ কি খাবি ক হ'ব দে 3 কেজি লৈ আহিছো ৰ। ধন্যবাদ। ক'ত গৈছিলি? অলপ ওলাই গৈছিলো দেউতা। বহ। তোমাৰ বাবে আনিছো এখন ধুনীয়া কিতাপ। কিতাপ? ধুনীয়া কিতাপ নেদেখা জনলৈ বুলি। পঢ়িম পিছত পঢ়িম। আজি মনটো ইমান ভাল যে কি কথা। এইজনীহে মোৰ পুৰণি কস্তুৰীজনী। সদায় এনেকৈ হাঁহি মাতি থাকিবি দেই। তই এইকেইদিন ইমান মন মাৰি আছ মোৰ বেয়াই লাগি গৈছিল। মই জানো তই মোৰ কথাবিলাক বুজি পালি আৰু পুৰণি সকলো কথা পাহৰি নতুন দিশত আগবাঢ়িলি। নহয় দেউতা, আজি মই বিক্ৰমৰ ঘৰলৈ গৈছিলো। আমাৰ মাজত ভুল বুজাবুজি হৈছিল দেউতা। আৰু তুমিও বিক্ৰমৰ বিষয়ে ভুল শুনিছা। বিক্ৰম আৰু মেঘালীৰ মাজত কোনো সম্পৰ্ক নাই।
তুমি মই যি শুনিছো সেয়া মেঘালীৰ মনে সজা কাহিনীহে আছিল। বিক্ৰমে নাৰীক সন্মান কৰিব জানে। বহুতে মেঘালীৰ মনে সজা কাহিনীক সঁচা বুলিও ভাবে আৰু বহুতে সঁচাটোও জানে। বিক্ৰম বেয়া ল'ৰা নহয় দেউতা। আৰু কি জানা দেউতা, সিদিনা যে বিক্ৰম আহিছিল আমাৰ ঘৰলৈ তোমাক লগ কৰিবলৈ, সেইদিনা আচলতে তাক ফচুৱাহে হৈছিল, যাতে আমাৰ ঘৰৰ সন্মুখত সি মাৰপিট কৰক আৰু আমি তাক দেখি ভুল বুজো। দেউতা, তুমি এনেকুৱা কিয় কৰিছা যে তুমি কথাবোৰ আগৰ পৰাই জানা? নাই, মই কেনেকৈ জানিম? এইমাত্ৰ তোৰ পৰাহে শুনিলো। নাজানো মই। তেতিয়াহ'লে একো নোখোৱা কিয়? নাজানো। সিমান এটা ডাঙৰ ভুলৰ পৰা পৰ্দা আঁতৰিল, তুমি একো ৰিয়েক্টে কৰা নাই যে? মই জানো দেউতা, তুমি মোৰ ভালটোৱে বিচাৰা, সুখ বিচাৰা। কিন্তু মোৰ সুখ যে তোমাৰ আৰু বিক্ৰমৰ মাজতে। মই বিক্ৰমক পাহৰিব নোৱাৰো দেউতা। তুমি অবিহনে যেনেদৰে মই জীয়াই থাকিব নোৱাৰো, বিক্ৰম অবিহনেও নোৱাৰো। যদি তুমি মোক জীয়াই থকাটো বিচাৰা, মোৰ মুখত হাঁহি বিচাৰা, তেতিয়াহ'লে বিক্ৰমক স্বীকাৰ কৰা দেউতা, প্লিজ। মোৰ বাবে আজি কি খাবি ক মা? যি ইচ্ছা থাকে বনাই ক তই কেৱল মাছ নে মাংস? কি খাবি ক না? মাছ ন নে মাংস? চাওঁ হাই দেচোন এবাৰ, হাই দে না। কি হ'ল, কিয় মন মাৰি আছে কচোন? হাই দে না এবাৰ, হাইলে ভাল দেখিতো তোক, চাওঁ হা। এতিয়াও ফূৰ্তি কৰিব নাই হোৱা। কি কৈ আছে এইবাৰ? তই প্ৰেমৰ পৰীক্ষা বহুত দিলি, এতিয়া কস্তুৰীৰ পাল। ময়ো চাওঁ দেউতাকৰ বাধা নামানি তোৰ লগত তাই কেনেকৈ থিয় হয়। প্ৰেম কৰিবলৈ সহজ, কিন্তু এই সম্পৰ্কটো বজাই ৰখাত বহুত টান। কস্তুৰী, এই প্ৰেমৰ পৰীক্ষাত সফল হ'লেহে মই ফূৰ্তি কৰিম, এতিয়া নহয়। তাই তোৰ প্ৰতি কিমান ভাল পোৱা আছে তেতিয়াহে বুজিম। তই ধৈৰ্য ধৰ।